এটা সঁচা কথা কওঁ, এই কথাটো শুনি কিছুমানৰ গাত লাগিব পাৰে, কিন্তু কথাটো ক'বই লাগিব, কাৰণ উপায় নাই। চাওক, ছ'চিয়েল মিডিয়াত আপুনি ইউটিউবতে হওক নাইবা ফেচবুকতে হওক, আপুনি যদি ভিডিঅ' বনাই ভাইৰেল হ'ম বুলি ভাবিছে, ভিডিঅ' বনাই আপুনি লাখ লাখ টকা ইনকম কৰিম বুলি ভাবিছে, তেনেহ'লে দুটা কাম কৰক। এই দুটা কাম কৰিলে আপুনি 100% ভাইৰেল হ'বই। কিন্তু এই দুটা কাম মই কৰিব পৰা নাই, কাৰণ মোৰ ভিডিঅ'বোৰ ভাইৰেল নহয়। আৰু এই দুটা কাম কৰা প্ৰথম কামটো হৈছে, যদি মহিলাসকলে দেহা উলিয়াই আধা কাপোৰ পিন্ধি ভিডিঅ' বনাওক, ৰীল বনাওক, 100% আপুনি ভাইৰেল হ'ব। আৰু এইটো কাম কৰিব নোৱাৰে, তেনেহ'লে 2 নম্বৰ কামটো কৰক। আপুনি চুটি কাপোৰ পিন্ধি গা উলিয়াই দেহা উলিয়াই ভিডিঅ' বনোৱা বোৱাৰী বা মাইকী মানুহৰ হাজাৰটা ভিডিঅ' আপুনি ছ'চিয়েল মিডিয়াত পাব। সেই ভিডিঅ'সমূহৰ ওপৰত ৰিয়েকশ্যন কৰি নাইবা সেই ভিডিঅ'সমূহৰ ওপৰত বেয়া গালি দি আপুনি ভিডিঅ' বনাওক, চাব 100% লাখ লাখ ভিউজ আহিব, লাখ লাখ টকা ইনকম কৰিব পাৰিব। সঁচাকৈ এইখিনিয়ে বৰ্তমান সমাজত চলি আছে, এইখিনিয়ে ছ'চিয়েল মিডিয়াত চলি আছে, কাৰণ এইবিলাকে মানুহে আজিকালি ভাল পোৱা হৈছে। সঁচা কথা হয় এইটো।